নমস্কাৰ, মোৰ নাম ভাস্কৰ জ্যোতি ৰাজখোৱা। এটা বিশেষ কাৰণত আজি এনেধৰণে মই ইয়াতে বহিলোঁ। তো যিহেতু জানে আপোনালোকে যে বৰ্তমান অসমৰ পৰিস্থিতি যথেষ্ট বেয়া, প্ৰাকৃতিকভাৱে সৌন্দৰ্যপূৰ্ণ হোৱাৰ কাৰণে, সেউজীয়া হৈ থকাৰ কাৰণে, পৰিৱেশটো ভাল কাৰণে আমাৰ ইয়াত যথেষ্ট পৰিমাণে বৰষুণ হয়। আৰু এই বছৰ যথেষ্ট বৰষুণ হৈছে, যাৰ ফলত বানপানী হৈছে, নদীত পানী হৈছে আৰু চোতাল মানুহৰ ঘৰৰ ভিতৰতো পানী হৈছে। তো মানুহৰ বাসস্থানৰ অভাৱ হৈছে, খাদ্যবস্তুৰ অভাৱ হৈছে। আজি যিটো সময়ত মই গাঁৱত থাকিব লাগিছিলে, গাঁৱৰ দাদা বাইদেউ ভণ্টি ভাইটি খুৰা খুৰীহঁতৰ লগত থাকি তেওঁলোকৰ লগত আজি সহায় সহযোগ কৰিব লাগিছিলে, সেইটো সময়ত মই এনেধৰণে ক্লাছৰুমত থাকিবলগীয়া হৈছে। তাৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ আৰু আশা কৰোঁ যে আপোনালোকো যাওক, গাঁৱত যাওক, গৈ পেলাই যিসকল মানুহক সহায়ৰ প্ৰয়োজন হৈ আছে তেওঁলোকক সহায় কৰকে। তো মই আশা কৰোঁ এনেধৰণে যদি আমি ভাল কামবিলাকত যদি অংশীদাৰ হওঁ, ভাল কামবিলাক যদি কৰোঁ, তো অসমৰ ৰাইজৰ উপকাৰ হ'ব। তো সেইবাবে মই আজি এই ভিডিঅ'টো বনালোঁ। মোক ক্ষমা কৰিব, মই যিহেতু যাব পৰা নাই। আশা কৰোঁ খুব সোনকালে মই গৈ আছোঁ, এনেধৰণৰ কামবিলাক কৰিবলৈ যিহেতু ইচ্ছুক হৈ আছোঁ। তো ধন্যবাদ, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো ইয়াকে ক'বৰ কাৰণে আজি মই এনেধৰণে ভিডিঅ'টো বনালোঁ। তো থেংক ইউ ভিডিঅ'টো চোৱা।